নমস্কাৰ আসসালামু আলাইকুম তো মই ইদৰ সেকেন্ড পাৰ্ট লৈ আহিছো আলহী কাৰণে মটন পোলাও সব ৰেডি মোৰ হাই কৰি দিয়া হাই কোন হাই কৰি দিয়া মাই হাই কৰি দিয়া এটা দেখাই দিয়া মোক ঈদ মুবাৰক কোৱা ঈদ মুবাৰক এটা কৈ দিয়া ঈদ মুবাৰক মাহি মোৰ লগৰ সেন্দুৰ ছোৱালী গুনগুন বহুত বেছি কিউট হয় ইহঁতে ঈদ কাৰণে মোৰ ঘৰলৈ আহিছে যে ঈদ খাবলৈ বুলি গুনগুনক এটা চকলেটকে দিলো মই মাই গলে চাই কোৱা কাইন্ডলি এটা দি দিয়া মাহি এই পালে সোৱা কোনে গিফট দিছে শাহিন মাই গিফট দিছে তোমাক তুমি থ্যাংক ইউ কৈছা নে মাহি Thank you, Mommy. তোমাৰ ভাল লাগিছে এইটো My next set. কিউট হয় নেকি বহুত কিউট নে Blue. তুমি আকৌ আহিবা আহিলে আৰু দিম হ'ব আহিবানে সেন্দুহত যোৱাৰ পিছত অকমান ঈদ খাবলৈ ওলাই আহিলো হাতীগাঁৱৰ পিনে মোৰ বাজনীৰ লগত ইমান ধুনীয়া ডেকোৰেশ্যন কৰিছে ঈদ বুলি বিৰাট ভাল লাগিছে এনেকুৱা লাগিছে নে যেন দিৱালীহে নেকি বিৰাটে ভাল লাগিছে বহুত ভাল ডেকোৰেশ্যন কৰিছে সঁচাকৈ পুৰা ঈদৰ ভাইবছটো আহি গৈছে মানে তো ফাইনেলি ঈদৰ দিনটো মই এনেকৈ পাৰ কৰিলোঁ আৰু এতিয়া বিহুৰ বতৰ ঘৰলৈ গৈছোঁ এয়া জুজু আমাৰ বহুত মৰমৰ সি টিকলু হয় বিৰাট দুষ্ট হয় আৰু মোক পালে বিৰাটে ভাল পায় আমি এনেকৈ এতিয়া বিহু বুলি ঘৰলৈ গৈছোঁ এণ্ড ঈদ বুলিও Rabat. Jose, Terus. Nose, Mahali. Jose, Petang. Jose, Hol. Jose, Petah. Jose, Bal. Mose, Masli. Juarez. এনেকৈয়ে জুজুৰ লগত ধেমালি কৰি ঘৰ পালোহি মিঠাই আনিছিলোঁ মাৰ কাৰণে আৰু আহিয়ে জেতুকা লগত লাগি গ'লোঁ বহুত দিনৰ পৰা প্লেন আছিলে যে বিহুত জেতুকা লগামে এবাৰ যোৱা বছৰো লগোৱা হোৱা নাছিলে আৰু ফাইনেলি এনেকৈ আউটপুট আহিলে জেতুকাৰ কালাৰ আমাৰ ঘৰৰ আগফালে থকা জেতুকাজোপা দুটামান পাত ছিগিলোঁ মায়েও জেতুকা লগোৱা কথা আছে তো যোৱাকালি কমি গৈছিলে কাৰণে লগালোঁ জেতুকা লগাই মেলি আমি ওলাই আহিলোঁ অকণমান পথাৰৰ পিনে আমাৰ ঘৰৰ ওচৰতে জেগা এটা আছে এয়া চাওক মাছ মাৰি আছে দাদা এজনে আমি পথাৰৰ পিনে আহিলোঁ একচুৱেলি ইয়াতে আমাৰ অকণমান নিজৰ অকণমান খেতি মাটি আছে তো আমি ইয়াত আহিলোঁ ইমান ধুনীয়া ভিউ বহুত সৰুতে আহিছিলোঁ তো ফাইনেলি আজি বহুত বছৰৰ মূৰত জেগাটো চাবলৈ আহিলোঁ বিৰাট ভাল লাগিলে আহি মানে কি ক'ম আৰু আজিকালি এনেকুৱা গ্ৰীনাৰী দেখিবলৈ নাপায় তো আমাৰ এটা সদায় দায়িত্ববোধ হ'ব লাগে যে আমি যাতে আমাৰ চাৰাউণ্ডিঙৰ যিটো গ্ৰীনাৰী আছে এইটো বজাই ৰাখোঁ যিমান পাৰোঁ গছপুলি ৰোপণ কৰিব লাগে আমি কেতিয়াও গছ কাটিব নালাগে আমি ট্ৰাই কৰিব লাগে যাতে আমি গছ ৰাখি পেলাই আমি ডেভেলপমেণ্টৰ কাম কৰিব পাৰোঁ সেইটো জাষ্ট মোৰ ফালৰ পৰা ক'লোঁ আৰু ভিউটো সঁচাকৈ বহুত ধুনীয়া এই পাহাৰখন যে দেখিছে ন পাহাৰখন থকাৰ কাৰণে ভিউটো আৰু বহুত বেছি ভাল লাগিছে কিন্তু ৰ'দ অকণমান বেছি দি আছিলে তাৰপিছতে এই যে মহকেইটা এনেকুৱা ধৰণৰ মহ চৰাৰ দৃশ্য যে সঁচাকৈ বহুত দিনৰ মূৰত দেখিলোঁ যেতিয়া সৰুতে আগতে মামাৰ ঘৰত যাওঁ ন এনেকুৱা ধৰণৰ ভিউ দেখিব পাওঁ তো মানে সেই নষ্টালজিক হৈ গৈছোঁ আজি অলপ তাৰপিছতে মাছ পালে পুখুৰীত যে মাছ সিঁচা বুলি কৈছিলোঁ তো সেয়া মাছ পালে তো বৰালি মাছ এটা আমি উঠালোঁ তাতে যেনে মাছটো জুখিলে আৰু আমি ইয়াক গৈ পেলাই আজি টেষ্টিকৈ বনাম চালনী আৰু চাইকেলখনৰ সৈতে কেঁচা ঘৰটো যে সঁচাকৈ বিৰাট ভাল লাগিলে মোৰ মাছটো একেবাৰে আমি বাহিৰতে কটাই ল'লোঁ যাতে ঘৰত আৰু মাৰ কষ্ট নহয় আহি পেলাই মাছ বনোৱাত লাগি গ'লোঁ পোলা তো মাছটো এনেকৈ ফ্ৰাই কৰিলোঁ আধা ফ্ৰাই কৰিব লাগে বহুত বেছি ডিপ ফ্ৰাই কৰিব নালাগে আৰু এই মাছটো ছাইড কৰি পেলাই এতিয়া এই মাছখিনিৰ ছাইডতে পিঁয়াজখিনি দি দিব লাগে পিঁয়াজটো অকণমান বহুত বেছিও নহ'লে মিডিয়াম আৰু আপুনি লাইক দুটা তিনিটামান পিঁয়াজ দি দিব লাগে দি পেলাই পিঁয়াজটো অলপ ভাজি ল'ব লাগে বহুত বেছি নহয় বহুত বেছি ড্ৰাই মানে লাইক বেছি ভুনিব নালাগে আধা ভুনিব লাগে তাত মই জলকীয়া দি দিছোঁ লগতে অকণমান আদা নহৰু আৰু জালুক দি দিছোঁ দি পেলাই মই অকণমান জাষ্ট কালাৰটো আহিবৰ কাৰণে ৰেড চিলি পাউডাৰ দি দিছোঁ চৰি কাশ্মীৰী মছলা দি দিছোঁ দি পেলাই জাষ্ট অকণমান ভাজি লৈ পেলাই ইয়াত পানী দি দিছিলোঁ মই যাতে মানে কি হয় বেছি জ্বলি নাযায় তেতিয়া ইয়াত টেষ্টটো মানে এনহেঞ্চ কৰে এনেকৈ কৰিলে মাছৰ এই ৰেচিপিটো একচুৱেলি মোৰ মাৰ ৰেচিপি হয় মায়ে এনেদৰেই মাছ বনায় মাছৰ এই যিটো জোল বনাই নহয় খাবলৈ বহুত বেছি টেষ্টি হয় যিয়ে খাই চবেই প্ৰশংসাই কৰে যে চবেই সুধিব বাধ্য হয় যে আপুনি মাছটো কেনেকৈ বনাইছে তো এইটো মাৰ পৰা লোৱা ৰেচিপি হয় বহুত ডিটেইলছত মই দিয়া নাই যদি আপোনালোকে বিচাৰে মই ইন ফিউচাৰ ডেফিনেটলি লৈ আহিম ৰেচিপিটো আৰু মোৰ এনেকৈ মাছৰ তৰকাৰীটো হৈ গ'ল অলম'ষ্ট আপোনালোকে ক'ব কেনেকুৱা দেখিছে মাছৰ ৰেচিপিটো বৰালি মাছৰ লগতে মই বনালোঁ এটা শুকান মাছৰ জ্বলা চাটনি এই চাটনিটোত পিঁয়াজ নহৰু আৰু সৰহকৈ জলকীয়া লাগে আৰু এইটো এনেদৰেই খুন্দনাতে খুন্দিব লাগে এইটো মিক্সিত কেতিয়াও দিব নালাগে কমপ্লিট ৰেচিপি মই ডেফিনেটলি লৈ আহিম এদিন আপোনালোকৰ ওচৰলৈ কিন্তু খাবলৈ বহুত বেছি য়াম্মি হয় তো মই এনেদৰেই পাৰ কৰিলোঁ বিহু আৰু ঈদৰ দিনকেইটা আপোনালোকে কেনেদৰে পাৰ কৰিলে জনাব ধন্যবাদ বাই বাই